Hello guys, সকলকে স্বাগতম জানাইছো গাঁৱলীয়া দিগন্তৰ উন্নতি ভিডিঅ'লৈ। আজি ভিডিঅ' বিশেষ নাই, বহুত দিন ভিডিঅ' দিয়া নাই, দুই তিনি দিন হ'ল ভিডিঅ' দিব পৰা নাই। আজি আমাৰ কলিয়াপি কিবা আইটেম বনাব লৈছে, কিবা আইটেম চব্জি বনাব, এখন টেষ্টি চব্জি কল পচলা। তাই ক'লে আজি পচলা বনাম, ভিডিঅ' কৰক আপুনি। মোৰ ঠিকে আছে, কেনেকৈ বনাই পচলা তাই দেখাব। কল পচলা খাব লাগে, একচুৱেলি গৰমত খাব লাগে, ভাল, বহুত উপকাৰী বস্তু। তো কেনেকৈ বনাই গাইজ দেখো, আপোনালোকক চাই থাকিব, আপোনালোকে বনাব পাৰিব, বহুত টেষ্টি হয়। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব সকলোৱে। চাফা কৰা হৈ গ'ল, এতিয়া অলপ ধুই লওঁ, ইয়াতে পুখুৰীতে ধুই লওঁ। এতিয়া এডাল কাটিব লাগিব, কাটিব ভালকৈ নাজানো মই, তথাপিও চেষ্টা কৰিম। আজি ফাৰ্ষ্ট কাটিম। এইটো বতৰত এইটো খাব লাগে, বহুত ভাল, স্বাস্থ্যৰ কাৰণে বহুত ভাল। গৰমত মোক খোৱাই হোৱা নাছিল, আজি খাব লৈছোঁ। কেনেকুৱা হয় নাজানো, আপোনালোককো দেখাম, চাই থাকিব। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব ভিডিঅ'টো। পচলা কাটিছোঁ, তামাম পচলা কাটিছোঁ। আগতে যি এক্সাম কুৱেশ্যন পেপাৰত আহিছিল, খাবলৈ অনা কল পুলি পচলা বুলি কয়। এতিয়া কাটিছোঁ, কাটি কিনে অলপ দেৰি হ'ব বনাওঁতে, আৰু টাইম লাগিব, আৰু যোগাৰ পাতি কৰিব আছেতো। কাটি মেলি ৰেডি কৰি লওঁ, দেখাই থাকিম আপোনালোককো ৰেচিপিটো, চাই থাকিব। মছলা ৰেডি হৈ গ'ল, কাটা মিলা। এতিয়া মই গছৰ পৰা আম পাৰোঁ, আম চাম খাই কিনে বনাম, আৰু দেখাই থাকিম আপোনালোককো, চাই থাকিব। এইডাল আমৰ গছ আমাৰ, এতিয়া আমি আম পাৰিম। নাই, অলপ অলপ লাগছি, বেছি লগা নাই। এতিয়া আমাৰ আম পাৰিব চিষ্টাৰে আম পাৰি আছে, এইবিলাক আম। আম পৰাই নাই, ময়ে যাব লাগিব কিজানি। তামাম আজি আমৰ খানা পূৰা। এতিয়া আমি আম ৰুকি আছোঁ, টেষ্টি চাবি আৰু দেজি, ৰাইজৰো লোভ লাগি যাব, জিভাৰ পানী পৰি যাব। এতিয়া আমি পূৰা আমত ব্যস্ত। তামাম লাগছি, তামাম হৈছে। অৰে জি কেনে হৈছে? মজা হৈছে। জ্বালা হৈছে না? পুৰা জ্বালা হোৱা নাই, পুৰা নাই, সেই কি কয়, জ্বালা হৈছে। জ্বালা হোৱা নাই, কিমান জ্বালা লাগে তোক আৰু? বেছি জ্বালা হোৱা নাই, অলপমান লাগছিল আৰু। মোৰ কাৰণে হৈছে দে, জিভাৰ পানী পৰছি না বন্ধুকাল। মছলা বনাব লৈছোঁ। এতিয়া মোৰ কেৰাহীটো গৰম হৈ গ'ল,
ইয়াতে অকণ তেল দি ল'লোঁ, মিঠাতেল। ইয়াতে মই পেষ্ট বনাই লৈছোঁ। এইটো অকণমান বেহাৰ, নহৰু, আদা, জলকীয়া এনেকৈ মিক্সিত পেষ্ট বনাই লৈছোঁ। খৰিতে বনাইছোঁ, যিহেতুকে গেছৰ দাম ইমান বঢ়াই দিছে চৰকাৰে। 1200 টকা হৈছে গেছৰ দাম। ক'ত আৰু গেছত বনাব, খৰিতে বনালোঁ আৰু। এই পেষ্টখিনি দি ল'লোঁ। পেষ্টখিনি অলপ ৰঙা হ'লৈকে থাকিব লাগিব। অলপ নিমখ দিলে, পৰিমাণ অনুযায়ী নিমখ দিলে। মছলাখিনি অলপ পিছত দিব, অলপ ভাজা হ'লে। হালধি দিলে, মছলা হ'বৰে হ'ল, হৈয়ে গ'ল প্ৰায়। এতিয়া নমাই দিওঁ এইখিনি। তামাম হৈছে পচলা। বঢ়িয়া হৈছে। বঢ়িয়া হৈছে। চ' গাইজ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা পালে, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা কলিংটো বজাই দিব, তেতিয়াহে আগলৈ ভাল ভাল ভিডিঅ'বিলাক পাই থাকিব। আজি ইমানেই, বাই বাই।